হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ, ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ। কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সিদ্ধাৰ্থ এণ্ড কোম্পানী, এই যে শ্যাম কানু মহন্ত, ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল? কি কাৰণে কৰা নহ'ল? ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল? যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে। আমি জুবিনদাৰ ন্যায় কেতিয়াও নাপাম নেকি? আমি জুবিনদাৰ ন্যায় আজিলৈকে কিয় পোৱা নাই? কোনো দায়িত্ব, কোনো গুৰুত্বপূৰ্ণ নাই নেকি আমাৰ অসম চৰকাৰে? অসম চৰকাৰে কিবা এটা কৰিব বুলি আমি ভাবিছিলোঁ, জুবিনদাৰ ন্যায় দিব বুলি, কিন্তু আজিলৈকে যে জুবিনদাৰ নাই। এবছৰ নহয়, 2 বছৰ নহয়, 5 বছৰ লাগিব নেকি জুবিনদাৰ ন্যায়ৰ বাবে? আমি অপেক্ষা কৰি আছোঁ। অলৰেডি জানিছোঁ যে আমি অসম চৰকাৰে এটা কথা কৈছিলে, ইলেকশ্যনৰ পাছত জুবিনদাৰ ন্যায় দিব। ক'ত? আজি ইলেকশ্যন কেইদিন হ'ল, ইলেকশ্যন শেষ হোৱা, আৰু জুবিনদাৰ লগত কোনো তুলনা কৰিব নালাগে বুলি কৈছিল ন ইলেকশ্যনটো, ৰাজনীতিটো। আৰু জুবিনদাৰ ৰাজনীতিক ভালে পোৱা নাছিলে। ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায়, সামান্য মানুহৰ কিবা এটা দুৰ্ঘটনা হ'লে ন্যায় পাব জানো? কোনো ন্যায় নাপাব। ইমান ডাঙৰ শিল্পী আজি ন্যায় পোৱা নাই, তেতিয়াহ'লে ন্যায় বুলি কোৱা অৰ্থটো, শব্দটো এৰিয়ে দিয়ক। আজিৰ পৰা ন্যায় নালাগে, কাকো ন্যায় দিব নালাগে যদি জুবিনদাৰ ন্যায় নাপায়। আমি ইমান ডাঙৰ শিল্পী হওক, ন্যায়ৰ বাবে অপেক্ষা কৰি আছোঁ। হত্যাকাৰীক এতিয়াও শাস্তি দিব নোৱাৰা কিয়? জেললৈ কি ভাত খাব, কিবা দালি খাব সোমাই থৈছে কাৰাগাৰত? আনক না, বাহিৰত আনক। যদি চৰকাৰে ন্যায় দিব নোৱাৰে, পাব্লিকৰ হাতত এৰি দিয়ক। পাব্লিকে কি কৰিব এইটো পিছৰ কথা। যদি চৰকাৰে ন্যায় দিব নোৱাৰে, পাব্লিকৰ হাতত শ্যাম কানু, সিদ্ধাৰ্থ, এই হত্যাকাৰীক এৰি দিয়ক পাব্লিকৰ হাতত। কি কৰিব আৰু পিছত চাই যাব। আমি পূৰা খং উঠি আছোঁ। জুবিনদাৰ আমি ইমান ডাঙৰ ফেন আছিলে, আজিলৈকে ন্যায় দিব নোৱাৰিলে। কি মানে? আমাৰ বৌ গৰিমাও ইমান অপেক্ষা কৰি আছে ন্যায়ৰ বাবে, এটা ফেচবুকলৈ দি আছে ক'ত জুবিনদাৰ ন্যায় বুলি। কিয়নো দিব পৰা নাই? চাই লওঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে। আৰু ডাঙৰ ডাঙৰ শিল্পীয়েও জুবিনদাৰ কিবা কপি কৰিছে বোলে। কোনো এইবিলাক মানে জুবিনদাৰ ডেথ হোৱাৰ পিছতে মানে চেঞ্জ হৈ গ'ল মানুহবিলাক। জুবিনদাৰ ক্ষেত্ৰতো মানে এই জাবৰ জোঁথৰ মানে চাফ চিকুণ কৰা মানুহ নাই। বৰষুণ বতৰ দিছে, এনাই পেলাই থৈছে জুবিনদাৰ ফটোবিলাক। মানে জুবিনদাৰ মৃত্যু হোৱাৰ পিছত জুবিনদাৰ কোনো ভেলু নাই, কোনো মূল্যই নাই। এনেকুৱা এটা কৰি থ'লে এনেকুৱা নহয়। ডাঙৰ এটা শিল্পীয়ে সদায় ডাঙৰ হৈ থাকিব। মৃত্যুৰ পিছতো আৰু জিন্দাৰ পিছতো ডাঙৰ শিল্পী এটা ডাঙৰ শিল্পী হৈ থাকিব। না কোনো জুবিনদাৰ দৰে আহিব, না কোনে জুবিনদাৰ দৰে কৰিব পাৰিব। আমাৰ সদায় জুবিনদাৰে আছে। ঠিক আছে, আপোনালোকে নিউজটো চাই ল'ব। এতিয়া মই জুবিনদাৰে এটা নিউজ আপডেট লৈ আহিলোঁ। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে আৰু জুবিনদাৰ যদি ডাঙৰ ফেন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে জুবিনদাৰ ন্যায় অতি সোনকালে পাব। ঠিক আছে, ভিডিঅ'টো চাই লোৱা। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা, বন্ধু বান্ধৱীসকল কমেণ্টত জনাই দিব আপোনাৰ ডিষ্ট্ৰিক্টবোৰ। ঠিক আছে, ভিডিঅ'ত চাই লোৱা। আৰু এনেকৈ মই জুবিনদাৰ বাবে, ন্যায়ৰ বাবে ভিডিঅ' বনাই থাকিম। আপোনালোকে যদি মোক হেল্প কৰে, যদি মোক ছাবস্ক্ৰাইব কৰি ৰাখে, মই আৰু জুবিনদাৰ বাবে, ন্যায়ৰ বাবে চিঞৰি এটা ভিডিঅ' বনাম। ঠিক আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাই ল'ব ভিডিঅ'টো। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোঁৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিব। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই।
আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে, আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ। মানে ইলেকশ্যনৰ পিছত আৰু কি হয় মই ক'ব নোৱাৰোঁ। এতিয়াতো প্ৰতিদিন পেপাৰ হৈ থকা নাই, প্ৰতিদিনটো কংগ্ৰেছৰ লিফলেট হৈ আছে। জ্বলাই দিয়াটোক মই ছাপোৰ্ট নকৰোঁ, কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনটো এখন চিধা চিধি কংগ্ৰেছৰ লিফলেট হয়। সেইকাৰণে মানুহৰতো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে। যিমানবিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই? প্ৰতিদিনখন পেপাৰ হৈ আছে নেকি? প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে। মই জ্বলাই দিয়াটোক সমৰ্থন নকৰোঁ, কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতিম যে আচলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব, এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে। প্ৰতিদিনে কোনদিনাখন বাতৰি কাকতত ভাল কথা লিখিছে কওক? এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে নেকি? যে এইজন তৰকাৰী বেপাৰীৰ ল'ৰা চৰকাৰী চাকৰি পালে, গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে, ক'ৰবাত লিখিছে নেকি? গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে। মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ, কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে। মই একো ব্যৱস্থা নলওঁ, কাৰণ এতিয়া মই প্ৰাৰ্থী এজন, আৰু প্ৰতিদিন জ্বলাই দিব পাৰে, প্ৰতিদিন কিবা কৰিব পাৰে। আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক, প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক, কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল। অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই। এতিয়া কালি আকৌ জঁপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই, কিন্তু মোৰ কোনো আপত্তি নাই, কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম। কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে। এইটো অসমৰ, আজি শিৱসাগৰত কিয় বেয়া পালে? তাৰমানে এজন কেণ্ডিডেটক গালি গালাজ কৰি লিখিছিলে। পেপাৰে এজন কেণ্ডিডেটক গালি গালাজ কৰে নেকি কওকচোন? পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি? নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে। কেনেকৈ লিখিব বেয়াকৈ? তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিবনে নাই? আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে, আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব? ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো? মোৰ দেউতা, মা, ল'ৰা ছোৱালী কাকোৱেতো এৰি দিয়া নাই। দিছে নেকি কাৰোবাক এৰি? সেইকাৰণে কিবা আছে পুলিচত কেছ দিয়ক, ইলেকশ্যন কমিশ্যনে চাব। আজিতো আমাৰ চোৱা দায়িত্বও নহয়। পাকিস্তানত যদি আহে, আপুনি কওক যে পাকিস্তানত যদি আহে কি কি হ'ব? অসমততো নাহে। যদি পাকিস্তানত আহে কি কি হ'ব মোক? প্ৰথমতে মই তেওঁক সুধিম যে তেওঁৰ পৰিবাৰৰ পাকিস্তান একাউণ্টটো এফিডেভিটত কিয় শ্ব' কৰে? পাকিস্তানতো দৰমহা লৈছিলে, আমাৰ হাততে প্ৰমাণ আছে। সেই একাউণ্টটো কিয় শ্ব' কৰা নাই? ক্ল'জ হ'লেওতো শ্ব' কৰিব লাগিছিল একাউণ্ট। গতিকে প্ৰশ্ন আহিব যে পাকিস্তানৰ একাউণ্টটো এফিডেভিটত কিয় দেখুওৱা নাই? আপোনালোকেতো নুসুধে এইবিলাক কথা, গতিকে ময়ে আইডিয়া দি দিছোঁ, সোধে যদি সুধিব। ক'ত? মই কিয় দিব লাগে ভাই? মই প্ৰেছ কনফাৰেঞ্চ কৰি দিছিলোঁ, আৰু কিয় দিব লাগে? আমিতো কৈছোঁ যে কাৰো নমিনেশ্যন কেঞ্চেল যোৱাটো নিবিচাৰোঁ। সেইকাৰণে আপোনালোকেতো প্ৰশ্নটো সোধা নাই যে পাকিস্তানৰ একাউণ্টটো ক'ত গ'ল বুলি। আপুনি প্ৰতিদিনৰ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ,
ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ। কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে, বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে, তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল? কি কাৰণে কৰা নহ'ল? ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল? এইটো কেতিয়া উত্তৰ দিব? নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছোঁ মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল, যি মনত ৰাখিব অসমীয়া ৰাইজ, এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে। আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে পাৰ্মিশ্যন দিছে। আমি আদালতক দুখ দিয়া নাই, কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SIT-য়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা, টকা মাৰি মাৰি তেওঁক সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই শ্যাম কানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে, সেই মানুহটোৰ ঘৰটো চিল কৰিলোঁ বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। দুঘণ্টা নহ'লেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে। গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব। অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে। অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব। আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। তেওঁলোকে যেনেকৈ আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে, আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। আমাক কিন্তু বাধা দিব নোৱাৰে।